দিল্লীৰ শিক্ষামন্ত্ৰী মাননীয় মনীষ সিসোদিয়া যোৱাকালি CBIয়ে ভুৱা কেছত গ্ৰেপ্তাৰ কৰিছে। তাৰে প্ৰতিবাদ স্বৰূপ আমি গোটেই ভাৰতবৰ্ষৰ লগতে অসমৰ সকলো জিলাৰ সাঙুৰি আমি চিৰাং ডিষ্ট্ৰিক্টত আজি আমাৰ সেই মনীষ সিসোদিয়াক অতি সোনকালে যাতে মুকলি কৰি দিয়ে তাৰ বাবে আজিৰ এই প্ৰেছ মিট আমি দিব ওলাইছোঁ। তো প্ৰথম কথা হ'ল চাওক, আমি আজি এই গণতন্ত্ৰভাৱে আমাৰ ভাৱে আজি এটা কলা দিন, যে যি ধৰণে আজি কেন্দ্ৰীয় চৰকাৰে CBI NI ED হাতত লৈ লগত ৰাখি সাধাৰণ জনগণৰ যি মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰ কাঢ়ি লৈছে। আৰু এই মৌলিক অধিকাৰ ৰক্ষাৰ বাবে আমি লাগাতাৰ আন্দোলন কাৰ্যসূচী গণতান্ত্ৰিক পদ্ধতিৰে চলাই যাম বুলি আজিৰ পৰা আমি ঘোষণা কৰিছোঁ। আমাৰ এই প্ৰতিবাদ কাৰ্যসূচী চলি থাকিব। আমি কোনো পদ্ধতিতে দেশৰ সংবিধানক ধ্বংস হ'বলৈ নিদিওঁ, দেশৰ যে গণতান্ত্ৰিক ব্যৱস্থা তাক আমি ধ্বংস হ'বলৈ নিদিওঁ। সাধাৰণ জনগণৰ যি অধিকাৰ আছে সেই অধিকাৰ আমি সুৰক্ষিত ৰাখিবৰ বাবে আমাৰ প্ৰতিবাদ সদায় চলি থাকিব। এতিয়া কথা হ'ল যে মোদী চৰকাৰৰ যি বন্ধু আছে আদানী আম্বানী, ইহঁতে ইমান লাখ লাখ কোটি কোটি টকাৰ দুৰ্নীতি কৰিছে, ইমান কেলেংকাৰী কৰিছে, আজি ইহঁতক গ্ৰেপ্তাৰ কৰিব পৰা নাই, গ্ৰেপ্তাৰ কৰাৰ সাহস পোৱা নাই। কিন্তু গ্ৰেপ্তাৰ কৰিব লাগিছিল সিহঁতকে গ্ৰেপ্তাৰ কৰিব লাগিছিল, সিহঁতক গ্ৰেপ্তাৰ নকৰি যি ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ শিক্ষামন্ত্ৰী, যি শিক্ষামন্ত্ৰীয়ে গোটেই ভাৰতবৰ্ষত শিক্ষাৰ এটা মডেল প্ৰতিষ্ঠা কৰিছে, আজি তেনেকুৱা এজন শিক্ষামন্ত্ৰী মনীষ সিসোদিয়া ডাঙৰীয়াক আজি বিনা দোষত এটা অজুহাত লৈ কিনে তেখেতক গ্ৰেপ্তাৰ কৰিছে। ইয়াক আমি কঠোৰভাৱে গৰিহণা দিছোঁ আৰু অতি সোনকালে তেখেতক মুক্তি দিবলৈ আমি ইয়াৰ দ্বাৰাই আপোনালোকৰ দ্বাৰাই আমি আহ্বান কৰিছোঁ, যাতে আমি ইয়াৰ ভাৱে সকলো দেশবাসীৰ লগত আমি থাকি কিনে আমি সমাজৰ যি আমাৰ দায়বদ্ধতা আছে সেই দায়বদ্ধতাক আমি ৰক্ষা কৰিব পাৰোঁ। আজি কেন্দ্ৰীয় চৰকাৰে LIC গচ্ছিত ৰখা সাধাৰণ মানুহৰ যে টকা সেইখিনিক সুৰক্ষা দিব পৰা নাই। আজি কেন্দ্ৰীয় চৰকাৰে ষ্টেট বেংকত গচ্ছিত সাধাৰণ মানুহৰ টকাক সুৰক্ষা দিব পৰা নাই। আজি সকলো পিনে ফেইলৰ হৈছে। বছৰত 2 কোটি টকা 2 কোটি মানুহক ৰোজগাৰ দিয়াৰ কথা আছিল, চাকৰি দিয়াৰ কথা আছিল, সেইখিনি দিব পৰা নাই। বিভিন্ন ধৰণৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ মাজত সকলো কেন্দ্ৰীয় চৰকাৰৰ নেতা মন্ত্ৰীবিলাক জড়িত হৈ আছে। ইহঁতক বচাবৰ কাৰণে আজি আমাৰ যে বিৰোধী নেতৃত্ব আছে সেই বিৰোধী নেতৃত্বৰ ওপৰত ইহঁতে টাৰ্গেট কৰি লৈছে। আৰু সেই টাৰ্গেট স্বৰূপ এই শ্ৰেষ্ঠ শিক্ষামন্ত্ৰী ভাৰতবৰ্ষৰ তেখেতক এৰেষ্ট কৰিছে। এতিয়া কথা হ'ল যে অন্যায়ৰ প্ৰতিবাদত আপৰ যি গণতান্ত্ৰিক আন্দোলন চলি আছে সেইটো আমি চলাই লৈ যাম। দেশৰ গণতন্ত্ৰ, ৰাষ্ট্ৰীয় সম্প্ৰীতি, সংবিধান, সাম্প্ৰদায়িক যি সম্প্ৰীতি আছে, সাধাৰণ ৰাইজৰ মৌলিক অধিকাৰ ৰক্ষাৰ বাবে যি ব্যৱস্থা আছে তাৰ কাৰণে আমাৰ আন্দোলন চলি থাকিব। তো ইফালে আমি অসমৰ কথা যদি আহোঁ, অসমৰ কথালৈ আহিলে আমি হিমন্ত চৰকাৰকো দেখিছোঁ যে ইলেকশ্যনৰ সময়ত ইহঁতে নিবনুৱা মানুহৰ সংস্থাপনৰ কথা কৈছিলে, ভূমিহীন মানুহক ভূমি দিয়াৰ কথা কৈছিলে, পাট্টাহীন মানুহক পাট্টা দিয়াৰ কথা কৈছিলে। আজি কোনোফালে ইহঁতে ছাকচেছ হ'ব পৰা নাই, ইহঁতে সেইখিনি কথা ৰাখিব পৰা নাই। আজি ভূমিহীন পাট্টাহীন মানুহক আজি উচ্ছেদ কৰি আছে। আৰু এই উচ্ছেদ কৰাৰ যি প্ৰতিবাদ চলি আছে অসমত, আৰু সেই প্ৰতিবাদক ধ্বংস কৰিবৰ কাৰণে, সেই প্ৰতিবাদক কণ্ঠৰোধ কৰিবৰ কাৰণে আজি অসমৰ হিমন্ত চৰকাৰৰ তেনেকুৱা এটা ষড়যন্ত্ৰমূলকভাৱে অসমৰ যিবিলাক বিৰোধী ৰাজনৈতিক নেতৃত্ব আছে, দলৰ নেতা আছে, ইহঁতক বিভিন্ন অজুহাতত গ্ৰেপ্তাৰ কৰি আছে বা গ্ৰেপ্তাৰ কৰাৰ ভাবুকি প্ৰদান কৰিছে। আমি ইয়াৰো
তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ মানে অনৈতিক অগণতান্ত্ৰিক কামবোৰ নকৰে তাৰ বাবে আমি সকীয়াই দিছোঁ। আৰু যদি এনেকুৱা সিহঁতে কৰি থাকে তো আমাৰো যে গণতান্ত্ৰিক আন্দোলন আছে সেই আন্দোলন কণ্টিনিউ চলি থাকিব।